গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালনে? বৰ্তমান মোৰ ভালে। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে কি আজি বেলেগ এটা ছাতিলৈ যাম, আপোনালোক মোৰ ভিডিঅ'টো চাব। আৰু এতিয়া বৰ্তমান মই বিচনাতে শুই আছোঁ, আপোনালোকে দেখিছে। আৰু এতিয়া ফাইনেলি ওলাই আছোঁ যাবলৈ। আৰু আপোনালোকে চাব আজি ক'ত যাম, কিনো কৰিম। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু পিছত ইডোখৰ ডাইৰেক্ট দেখুৱাম জেগাত, আপোনালোকে মোৰ ভিডিঅ'টো চাব। কি খবৰ? ফাইনেলি মই ওলাই আহিলোঁ আৰু এতিয়া যাম পূৰা ডেঞ্জাৰ জেগালৈ যাম, আপোনালোকে চাই যাওক। আৰু মোৰ লগত কোন আহিছে দেখিছে নাই? পাটনা একদম হাই কৈ দে। আমি একদম গৈ আছোঁ নাকলম। কি চাব যাবি নি? একদম ভাল ভাল বস্তু চাব যাম। ছোৱালী বাহিৰে বেলেগ ইডোখৰ নকওঁগৈ আৰু বাকীডোখৰ পিছত হ'ব। বন্ধুসকল, জাহাজত পাৰ কৰিবলৈ লৈছোঁ। আৰু পাৰ হোৱা মুহূৰ্তকণ আপোনালোকে চাওকচোন বাৰু, কিমান মানুহ, কিমান ধুনীয়া লাগিছে আৰু কেনেকুৱা লাগিছে জনাব। যদি আপোনালোকে ভাল পায় মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল দেখিছে ক'ত আছোঁ? আৰু গাড়ী চাড়ী উঠি আছে। হা খোৱা মেইন হ'ল না পাটনা? সেইটো তোমাৰ কেঁচা লাগা মেডাম মাতা। এইখিনিতে বন্ধুসকল এটা কথা কওঁ, মই তামোল খাই আছোঁ বাৰু। এটা কথা কওঁ, মানে কি বাছত যে আহিলে যে কাৰ কাৰ কিমান জোৰে মুতিব লাগে ক'বচোন বাৰু। মোৰ যে এনেকুৱা জোৰে লাগি আছিলে ন, পুৰা এৰি দিলোঁ আৰু। ইমান ভাল লাগিলে জিন্দাগী। বন্ধুসকল কেনেকুৱা লাগিছে জনাব বেকগ্ৰাউণ্ডটো। আৰু মই যিটো জেগাত এতিয়া ফাইনেলি আহিম বুলি বহুত দিন ভাবি আছিলোঁ আৰু আজি আহি গ'লোঁ। আপোনালোকে চাওক এনেই জেগাটো কেনেকুৱা লাগিছে, কিমান ধুনীয়া লাগিছে চাওক। আৰু ভালকৈ দেখিব সম্পূৰ্ণ। এইফালে চাওক কেনেকৈ জাহাজ চাহাজ গৈ আছে। আৰু যদি ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু চাওক নেক্সট মই আৰু কি দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক। বেকগ্ৰাউণ্ডটো কেনেকুৱা সেইটো চাওক ভালকৈ। ভোক লাগিছে নেকি? ভোক লাগিছে, বাটটো পাবলৈ মোৰ এনাৰ্জি নাই। এনাৰ্জি নাই নেকি? বেটাৰী ল' আছে। এটা কাম কৰ, চৰাই গৰু আছে ন, চৰাই গৰুকে খাই দে নেকি? বন্ধুসকল লগৰবিলাকৰ ফটো আৰু চেলফি চোৱা। এই এটা কথা কচোন, বাছত আহোঁতে কিমান জোৰে মুতি ওলাইছিলে? সঁচা কথা কচোন। লাগিছিলে কিন্তু অলপ কি কৰিব, উপায় নাই। এতিয়া ৰখাব নোৱাৰি। এতিয়া ট্ৰেইনলৈ কিবা এটা আছিলে, অসুবিধা হৈছে আৰু অলপ অসুবিধা হৈছে। অলপ অসুবিধা হৈছে। আৰু এনেই কেনেকুৱা লাগিছে জেগাবিলাক চাই? ভাল লাগিছে। সঁচা বহুত ভাল লাগিছে ন? আৰু এইটো আৰু ইফালে চালে ভাল লাগে। ভাল লাগে হয় নহ'ব? সেই নহয় পাঠানখনৰ লেখীয়া একে চুলিটো ৰাখি দিলি যে, কথাটো কচোন বাৰু। হ'ব, লাহে লাহে হ'বগৈ পাৰে। লাহে লাহে হ'বগৈ পাৰে। একে চাউটো হিৰো হ'বলৈ বিচাৰ নে গুণ্ডা হ'বলৈ বিচাৰ? বিলেন? মই চিম্পুল মানুহ, চিম্পুলেই হ'ব। হয় নেকি? থাকিব ন? হয় নেকি? তাকেহে বন্ধুসকল গম পাইছে নহয়। এতিয়া বজাৰ চজাৰ কৰি আহিলোঁ ন, আৰু কেনেকুৱা লাগিছে জনাবচোন। আৰু বেছি হেৰি নকৰোঁ, বেছি দীঘল নকৰোঁ। মই এনেই থকা জেগাডোখৰ চাব পাৰে আপোনালোকে। মানুহৰ গাতে লাগি গৈছিলে ভিডিঅ' বনাওঁতে ভাগৰ। ফাইনেলি বন্ধুসকল ভাগৰি গ'লোগৈ। ভাগৰ লাগিলে গৈ খুব ঘূৰিলোঁ। আৰু মোৰ পিছফালে চাওক, জাহাজত যদি উঠিব বিচাৰে পৰিব পাৰে। এপাক ফুৰাই আনিবগৈ। ইমান ভাল লাগিছে, আপোনালোকে চাই যাওক। কেনেকুৱা লাগিছে জনাবচোন, কমেণ্ট কৰিব। আৰু চেষ্টা কৰিম এইফালে যে আপোনালোকে দেখিছে, মই আপোনালোক জুম কৰি দিম, দেখিব বহুত ডাঙৰ ডাঙৰ জাহাজ হয় সাগৰত চলা। আপোনালোকক মই সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইটো কোচিন লিখা আছে দেখিছে নাই?
চেক্ৰাছ পচিল অ' মাই গড আপোনালোকে উঠিব পাৰে ইয়াত টিকেট কৰে টিকেট কৰি পিনে উঠাই ল'ব আৰু এক পাক ঘূৰাই আনিব এইখন যেনেকৈ ঘূৰি ফুৰিছে মানুহ এজুম আহি আছে ঠিক সেনেকৈ ফুৰাব মই ঘূৰিলোঁ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম কাৰণ কেলৈ এতিয়া ইমানকৈ দেখুৱাবলৈ আপোনালোকক কি কৰিব ভাগৰ লাগি গৈছে যিমান খোজকাঢ়িলোঁ যিমান হেৰি কৰিলোঁ তাতে আকৌ যাকে দেখোঁ তাকে পচন্দ হয় বিয়া নপতা মানুহ ন সিহঁতকো নকওঁগৈ কি হোটেলত হওক ক'ৰবাত বহা হয় সদায় বন্ধুসকল এটা ছাইডত বহিব যাতে মোৰ লিখা কোনো প্ৰস্তাৱ নালাগে মানে কি এতিয়া মই হোটেলৰ বাহিৰৰ ফালে বহিলোঁ নাই পইচাটো বিলটো মই দিব লগা হ'ল ইহঁতে যে অকল খালে মোৰ পৰা সেইটো এটা এনেই কিমান খালি কৈ দে কিমান খালি মোৰ পৰা এনেই কিমান খালি দিব আৰু চাওক ফাইনেলি মই ক'লৈ আহি আছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ সম্পূৰ্ণ চাই যাব দেই ভিডিঅ'টো Oh my god ঐ জয়ন্ত এই জেগাডোখৰ নাম কি বুলি কয় মেনকা কি হয় এৰ্ণাকুলম মেনকা এডোখৰ হাইকোৰ্ট বুলি কয় হাইকোৰ্ট কোনোবাই যদি আহে এইডোখৰ জেগা যদি চিনাকি হয় চাব পাৰে এইডোখৰ হাইকোৰ্ট বুলি কয় আৰু খুব ভাল লাগিছে ন ফাইনেলি বন্ধুসকল মই আজি এতিয়া ৰুমত পাই গ'লোহি আৰু নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ দেখুৱাম আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে আৰু কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটোত যদি নতুনকৈ কোনোবাই চাই আছে লিলিমাইটো কৰি দিব মানে ছাবস্ক্ৰাইবটো কৰি দিব বুলি কৈছোঁ আৰু যদি ক'ৰবাত ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব হয়তো কমেডি কৰিলোঁ অলপ আৰু কমেডি যদি ভাল পায় আৰু কমেডি দিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো বাই বাই